ভালকৈ ফুটি নুঠা অসমীয়া কথাৰে মোক ভাল পাওঁ বুলি কোৱা মোৰ মৰমৰ প্ৰিয়সীজনী, আশা কৰোঁ তুমি কুশলে আছা। কিন্তু মোৰ বুকুতহে জ্বলি আছে এটুকুৰা দপদপনি জুই, আৰু সেই জ্বলি শেষ হোৱা ছাইৰে লিখিবলৈ লৈছো এটি প্ৰেমৰ দস্তাবেজ। তোমাৰ নামত কবিতা লিখা বুলি নাভাবিবা, এতিয়াও ডুবি আছো তোমাৰ সমুদ্ৰতা। মাথো কৃতজ্ঞতাৰে তোমাক আজি মনত কৰিছো, জনাব বিচাৰিছো তোমাক এটা বৃহৎ ধন্যবাদ। আজি অকণ্ঠস্থ কণ্ঠৰে ক'ব বিচাৰিছো ধন্যবাদ। নাজানো কিয় জন্ম হৈছে মনত মোৰ এই উন্মেষণ, জীৱনত নজনা বহু কথাই শিকাই থৈ গুচি গলা বিশ্বাসঘাতকতাৰ এটা নতুন ভাৰ্চন। বৰ সাৱধানেৰে কৰি থৈ গলা মোৰ হৃদয়ৰ উন্মোলন। মোক ব্লক লিষ্টত ৰাখি থোৱাৰ বাবেই লৈছিলা নেকি ভাইটিৰ পৰা মোৰ হোৱাটছআপ নম্বৰ? তোমাৰ ফটো আজিও ডিলিট কৰিব সাহ নথকাৰ বাবে মেমৰি কাৰ্ডখনকে সলনি কৰি পেলালো, আৰু উন্মুখভাৱে চাই ৰলো তুমি গুচি যোৱা বাটলৈ। কেতিয়াবা সুধিব মন যায় কেনেদৰে আছা তুমি হঠত হাঁহি বেৰিঙাই, কাৰিনী কাৰোবাৰ সমগ্ৰ উন্মাদনা। তুমি এই কাৰণেই গুচি গৈছিলা ন মোৰ গাত যে আছিল সমগ্ৰ আদিমতা। তুমি মোক যি কাৰণ দেখুৱাই গুচি গৈছিলা, মোৰতো অনুভৱ হয় মই যে মাথো এটা ফ্লিপকাৰ্টৰ হে প্ৰডাক্ট। কিবা ফিচাৰ ভাল নালাগিল ৰিটাৰ্ণ কৰি দিলা, এক্সপেক্টেশ্যন মতে যে নাপালা। কিন্তু এয়া যে এক বাস্তৱ জীৱন, তাহানিও কল্পনা নকৰা মেচ এখন ইমান ধুনীয়াকে এম্পায়াৰ নোহোৱাকে খেলি দিলা, য'ত বেটিঙো তুমি কৰিলা আৰু বলিঙো তুমিয়ে কৰিলা। আচ্ছা, হৃদয় ভাঙাৰ এটা টিম খুলি দিব পাৰাচোন, আৰু তুমি কোচ হৈ যোৱা। মই তোমাক আগতেই কৈছিলো ন তোমাক দেখাতেই তেনেকুৱা লাগে, কিন্তু তোমাৰ মুখতো সেই বেলেগৰ দৰে এটা বাক্যই শুনিবলৈ পাইছিলো, মই আনৰ দৰে নহয়। আৰু ময়ো ইয়াকে অনুসৰণ কৰি অভিনয় গ্ৰহণ কৰি পেলাইছিলো তোমাৰ প্ৰেমৰ অনাকাংক্ষিত প্ৰস্তাৱ। আৰু এতিয়া তোমাক ফোন কৰিলে প্ৰায় এটা বাক্যই কিয় শুনিবলৈ পাওঁ, দ্য নাম্বাৰ ইউ আৰ কলিং ইজ কাৰেণ্টলি বিজি। বৰ কষ্ট হয়। আচলতে প্ৰেমৰ ক্ষেত্ৰখন মই ভবাৰ দৰে ইমান সৰল নহয়। ইয়াত তুমিৰ পৰা আমি হোৱাও বৰ কঠিন ভালপোৱাজনীৰ পৰা প্ৰত্যাহ্বানৰ সমনীয়া পাই নিৰ্বাক হৈ থকাটো। শুনিছিলো কলেজ উইকত এক্টিঙত ৩য় স্থান পাইছিলা। মই চালা আজিও ভাবো বিচাৰক মণ্ডলীৰ ক'তনো ভুল হ'ল, ১ম স্থান পাব লাগিছিল। তুমি আজিও ভাবিবা চাগে মই যে কিমান স্বাৰ্থপৰ, অকল নিজৰটোহে বুজি পাওঁ, অকল তোমাৰ কথাহে কৈ আছো। কিন্তু প্ৰশ্ন নকমনো কিয়? ক'লে জানো বিশ্বাস কৰিবা ৰাতিপুৱা ৪:৪০ বাজিছে আৰু মই লিখি আছো উন্নত মনেৰে এটি অকৰ্তব্য দস্তাবেজ। অৰে ৰাতি জাগিতো ৰাতিটো কটাও, তুমিতো কিমান বিন্দাস মনেৰে শুই আছা কোনোবা ৰাজকুমাৰৰ সপোনত মগ্ন হৈ। এই বিপ্লৱী হৃদয়ৰ মনত কেতিয়াবা এনে বাহিয়াত খাই আলাহে যেন তেৰে নাম চিনেমাখনৰ দৰে ৰাস্তাৰ পৰা উঠাই কোনোবা নিজান ঠাইলৈ লৈ যাম আৰু সুধিম তুমিয়ে আছিলা নেকি সেই মোৰ কাৰণে উন্মাদিনী ছোৱালীজনী? তুমিয়ে কৈছিলা নেকি ৰাতি যেতিয়া ফোন কাটি দিব বিচাৰিছিলো, কৈছিলা লাগি থাকক নহলে মোৰ টোপনি নাহে? আজি কাৰোবাৰ হৃদয়ত জুমখি দি কৰি কিমান ধুনীয়াকে ফচলব খাই আছা, নিজকে খঙাল দেখুৱাই মিছা প্ৰতিশ্ৰুতি দি নাজানো এতিয়া কাৰ লগত প্ৰতিশ্ৰুতি দিয়াত ব্যস্ত আছা। চালা তুমিয়ে আছিলা নেকি মোক বেলেগৰ লগত তুলনা নকৰিবা বুলি অভিমান দেখুৱাই ফোন কাটি দিয়া ছোৱালীজনী? আৰে তোমাক বেলেগৰ লগত কি তুলনা কৰিম, তুমিতো ভাৰ্চন 2.0 ওলালা। তথাপিও কৃতজ্ঞতাৰে মনত কৰি ধন্যবাদ জনাব বিচাৰিছো তোমাক। কৰবাত অচিন বাটত হেৰাই যোৱা পুলকক যেন আজি পুনৰবাৰ উভতাই আনিলো। অৰে ৰাতি জাগি থকা এজন দুৰ্দান্ত প্ৰেমিক হিচাপে নিজকে পাই আজি সুখী হৈছো। জীৱনটো জীয়াবলৈ উদ্দেশ্য বিচাৰি পালো, লক্ষ্য নথকা বাটত হেৰাই গৈছো যদিও এয়াই যেন মোৰ এক পৃথিৱী। মন যায় আকৌ যেন কবি হৈ যাম, আগচি ধৰিম এই দুৰন্ত বতাহ, যি বৰষুণে তোমাৰ কথা মনত পেলাই পেট্ৰল ঢালি যেন জুই লগাই দিম। অথচ মই কিমান নফৰত কৰিব বিচাৰো তোমাক, তথাপিও আজি জনাব বিচাৰিছো তোমাক এটা বৃহৎ